নমস্কাৰ বন্ধুবান্ধৱীসকল, মোৰ এটা নতুন ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। ৰংচলত সম্প্ৰচাৰিত হৈ থকা বকুল ধাৰাবাহিকখনৰ প্ৰম বৰ্তমান মুকলি হৈছে। আপোনালোকে যদিহে বকুল ধাৰাবাহিকখন চাই ভাল পায় তেনেহ'লে ভিডিঅ'টোলৈ এটা লাইক কৰি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, এনেকুৱা ধৰণৰ আপডেট মোক পাই থাকিবলৈ। বকুল ধাৰাবাহিকখনৰ আজিৰ খণ্ডিত দেখিবলৈ পাব অনাবিলে অদিতিক সেন্দুৰ দিবলৈ ওলাওঁতে অদিতিয়ে অনাবিলৰ হাতখন ছাইড কৰি দিব আৰু অদিতিয়ে অনাবিলক মই তোমাৰ লগত বিয়া হ'ব নোৱাৰিম বুলি অনাবিলৰ আগত ক'ব। আৰু তেতিয়া অনাবিল আচৰিত হৈ পৰিব আৰু অনাবিলে এইবোৰ তুমি কি কৈ আছা, তুমি আদিৰ কথাত ভুল নাযাবা বুলি অদিতিৰ আগত ক'ব। আৰু তেতিয়া অদিতিয়ে মই আৰু ইয়াতে থাকিব নোৱাৰোঁ, মই আদিৰ ওচৰলৈ যাব লাগিব বুলি অদিতি তাৰ পৰা গুচি যাব। আৰু তেতিয়া অনাবিল পেহীয়েকৰ ওচৰলৈ আহিব আৰু পেহীয়েকৰ ওচৰলৈ আহি অদিতিয়ে মোৰ লগত এইবোৰ কি কৰিলে, আপুনি এইবোৰহে অদিতিক শিক্ষা দিছিলে নেকি বুলি পেহীয়েকৰ আগত ক'ব। আৰু তেতিয়া পেহীয়েকে অনাবিল তুমি অলপ ৰবাছো বুলি অনাবিলক বুজাব। আৰু তেতিয়া অনাবিলে এতিয়া আৰু ৰখিবলৈ কি আছে, মোৰ মান সন্মান অদিতিয়ে সকলো শেষ কৰি দিলে, মই কিন্তু অদিতিক সোধাই নেৰোঁ, মই ইয়াৰ প্ৰতিশোধ ল'মেই বুলি পেহীয়েকৰ আগত ক'ব। এতিয়া বাৰু অনাবিলে অদিতিৰ লগত কি কৰিব দেখিবলৈ পাব বকুল ধাৰাবাহিকখনৰ আজিৰ খণ্ডটিত। আজিৰ খণ্ডটিত আদিৰ মাক মন্দিৰৰ ওচৰলৈ আহিব আৰু মন্দিৰৰ ওচৰলৈ আহি আদিৰ এনেকুৱা এটা অৱস্থা হৈ আছে, তথাপিতো এখেতৰ খং কমা নাই। এখেতে বাৰু আদিৰ এনেকুৱা অৱস্থাত এনেকুৱা কৰিব লাগেনে বুলি মন্দিৰৰ আগত ক'ব। এতিয়া বাৰু মন্দিৰে আদিৰ মাকক কি ক'ব দেখিবলৈ পাব বকুল ধাৰাবাহিকখনৰ আজিৰ খণ্ডটিত। আজিৰ খণ্ডটিত অনাবিল ঘৰলৈ গৈ এই আদিয়ে মোৰ সকলোবোৰ শেষ কৰি দিলে, গতিকে মই আদিকো জীয়াই থাকিব নিদিওঁ, তাক হস্পিটেলত হ'লেও শেষ কৰিম বুলি অনাবিলে চিন্তা কৰিব আৰু আদিক শেষ কৰিবলৈ ল'ৰা এজন হস্পিটেললৈ পঠাই দিব। এতিয়া বাৰু সেই ল'ৰাজনে আদিক কি কৰিব দেখিবলৈ পাব বকুল ধাৰাবাহিকখনৰ আজিৰ খণ্ডটিত। যদিহে আপোনালোকে বকুল ধাৰাবাহিকখন চাই ভাল পায় তেনেহ'লে ভিডিঅ'টো এটা লাইক কৰি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, এনেকুৱা ধৰণৰ আপডেট মোক পাই থাকিবলৈ। ধন্যবাদ।